পথাৰত পানী বহুতেই বেছি, বৰষুণটো ৰাতি বহুতেই দিলে, সেইবাবে অলপ মনটো ভাল লাগিছে। এতিয়া আৰু মানুহে খেতি পথাৰত অকণমান হ'লেও আগবাঢ়িব পাৰিব, যিহেতু আমাৰো একডৰা মাটি ৰোৱা হোৱাই নাই। এতিয়া আৰু লাহে লাহে আমাৰো মাটি ৰুব পাৰিম আৰু। বন্ধুসকল, যিহেতু মানে পথাৰত পুৰা হাল বাই দিলে, সেইবাবে ছাগলী গৰুৰ কাৰণে বহুত অসুবিধা হৈছে। তাকে ছাগলীৰ কাৰণে কঁঠাল পাত অলপ কাটি দিওঁ বুলি ভাবিলোঁ। এইফালে মই কঁঠাল পাত কাটি দি আছোঁ, এইফালে মায়ে ছাগলীক কঁঠাল পাত খাবলৈ দিয়ে। বন্ধুসকলে বাৰিষা দিনকেইটা ছাগলী আৰু গৰুৰ কাৰণে বহুত অসুবিধা। এতিয়া সাৰ আৰু এনেকেই থাকিব লাগিব এই বাৰিষা দিনকেইটা। বন্ধুসকল, মই এতিয়া পাছফালে পথাৰলৈ ওলাই আহিছোঁ। পথাৰত পানী হৈছে বা নাই। পাছফালে পথাৰত আহিয়ে দেখিলোঁ পুৰা গেংষ্টাৰ একদম পুৰা বহি আছে। ইয়াতে মোবাইল চলাই আছে, ইনষ্টা চলাই আছে, আৰু একদম চোৱাই পুৰা জুমি চাই আছে। বা এটা মুচনি। মাহঁতে যিহেতু মানে পথাৰত ৰুই আছে, তাকেহে মই চাহ অকণ বনাই মাহঁতক দিবলৈ আহিলোঁ। একদম মাটিমূৰত ৰুই আছে মাহঁতে। এতিয়া বন্ধুসকল, মই পথাৰৰ মাজত পাই গ'লোহি। মাহঁতক চাহ পানী দিলোঁ, চাহ পানী দি এতিয়া ঘৰত যাব লৈছোঁ। যিহেতু বৰষুণটো মানে আহোঁ হৈ আছে, সেইবাবে সোনকালে যাব লাগে, নহ'লে তিতিব লাগিব।